গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু মাঘৰ বিহু উৰুকা, বলক তেতিয়াহ'লে আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। মেজি বনাবলৈ গৈ আছোঁ আৰু মেজি বনোৱা কেনেকৈ মেজি বনাই দেখাই আছোঁ আপোনালোকক। চাবলৈ মানে গৈ আছোঁ। আজি যিহেতু উৰুকা নহয়, উৰুকাত খানাটো মেইন হ'ব। এইচাইডে নদীৰ ওচৰ পালোহি, মোৰ অলপ উঠোঁতে দেৰি হ'ল। কালি যিহেতু দেৰিকৈ আহিছিলোঁ, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। সেই পৰিৱেশটো চাওক, বলক। নেক্সট লেভেল হ'ব গৈ আছে ধুনীয়াকৈ। আজি খানা হ'ব গোটেই গাঁওখনৰ লগত, মানে আমাৰ ভোজটোৰ লগতে খোৱা হয় মাঘৰ বিহু, আৰু নেক্সট লেভেল হ'বলৈ গৈ আছে। বলক তেতিয়াহ'লে গৈ আছোঁ। আমাৰ মানে সুধিব, ভোজটোৰ লগতে খোৱা হয় বুলি ক'লোঁ, অসমীয়াত কোৱা হয় এইটো মানে, আৰু খাটি অসমীয়াবিলাকে কয়। আৰু ভোজ মানে খানাটো, আমাৰ মাঘৰ বিহু খানাটো সকলো ৰাইজে মিলি একেলগতে, গোটেই গাঁৱৰ ৰাইজে মিলি একেলগতে খোৱা হয়। আৰু সেইটোৱে দেখাম আপোনালোকক ধুনীয়াকৈ। আৰু মেজিটো বনাই আছে তাক দেখাম। ভেলাঘৰটো অলপ স্পেচিয়েল নহ'ব পাৰে, কিন্তু সকলো গাঁও 300-400 মানুহে একেলগতে যদি মানে খোৱা হয় খানাটো, সেইটোতো ক'বলৈ নালাগে ন। সেইটো এটা মানে অলপ কিবা নেক্সট লেভেলে হৈ যায় ন। আৰু এটা কথা, আপোনালোকৰ ফালে ঠাণ্ডাটো কেনেকুৱা পৰিছে জনাবলৈ একেবাৰে কমেণ্ট বক্সত নাপাহৰিব। মানে বৃহৎ ঠাণ্ডা দেই। এইফালে খোজকাঢ়ি আহি আছিলোঁ। এইফালে হৰি মন্দিৰ ভাগ, আমাৰ নামঘৰ ভাগ, আৰু অলপ দেখাই দিওঁ বোলো, দেখাই দিলোঁ আপোনালোকক। এইফালে নামঘৰ ভাগ, এইফালে আমাৰ মেজি বনোৱা কাৰ্যসূচী আৰম্ভ হৈ আছে। বলক ভাবিছিলোঁ আহোঁতে দেৰি হ'ল বোলো, এইফালে চালোঁ গাঁৱৰ ৰাইজ অহাই নাই। সেইফালে এইটো ভেলাঘৰ, এইফালে গেটৰ লেখীয়া অলপ বনাইছে আৰু। ভাবিছিলোঁ মোৰে দেৰি হ'ল বোলো, যিয়ে কুঁৱলী পৰিছে নহয় জানো, সেইটো কাৰণে গাঁৱৰ ৰাইজ অহা নাই। অকণমান ৰখোঁ আৰু খৰিবিলাককে দেখুৱাওঁ আপোনালোকক, নে কি কয় গাইছে। খৰিও বৰ বেছি নাই, যিহেতু গাঁৱত গছ গছনিবিলাক কমটি হৈ গৈছে। কাটোতে মেলোতে চৰকাৰে ঘৰ দিছে বহুত। এই চাইডে খৰিবিলাক ধুনীয়াকৈ ফালি থোৱা আছে আহল বহলকৈ। সেই চাইডে এইটো ভেলাঘৰ সৰুকৈ, আৰু এইফালে আৰু এতিয়া ৰাইজ আহক। সেই চাইডে এটা ঘৰ বনাই থোৱা আছে, মেজি কি হয় নাজানো আৰু দেই। ৰাইজে পূৰা খৰি ফালি আছে। এতিয়া মানে সকলোখিনি ৰাইজ আহি গ'ল। ৰাইজে কাম নিজৰ নিজৰ কাম কৰি আছে। হাঁহ চাফা কৰে, হাঁহ চাফা কৰিছে। মেজি বনালে আৰু নিজৰ নিজৰ কাম কৰি আছে। আমিও চাওঁ আহক।